আজি কণিহঁতলৈ আগবঢ়া মোৰ সাধুটোৰ নাম হৈছে বান্দৰ ৰজা। এবাৰ জন্তুবিলাকৰ এখন মৌমেল হৈছিল। সেই মেলত সকলো জন্তুৱে যোগ দিছিল আৰু নাচ গান দেখুৱাইছিল। আনকি গাধৈয়েও পাৰ্টি নাচিছিল আৰু গান গাই গাই বেঙুনীত জন্তুবিলাকৰ কাণ ফালিবলগীয়া কৰিছিল। সেয়ে হ'ল গন্ধৰ্ব সংগীত। পিছে সকলোতকৈ ভাল নাচ দেখুৱাব পাৰিলে বান্দৰে। বান্দৰৰ নিচিনাকৈ অনুকৰণ কৰিব পৰা জন্তু আৰু নাই। মানুহৰ নাচ অনুকৰণ কৰি বান্দৰে কেইবাটাও ভাল ভাল নাচ দেখুৱালে। সেইদিনাৰ মৌমেলত নাচ গান দেখুওৱা বান্দৰ প্ৰথম হ'ল। সেইবাবে জন্তুবিলাকে তাক সিহঁতৰ ৰজা পাতিলে। বান্দৰ ৰজহা দেখি শিয়ালৰ গা খিয়ালত বেজবেজাই গ'ল। সি বৰ বেয়া পালে। সি ভাবিলে, মূৰ্খ জন্তুবিলাকে বান্দৰক ৰজা পাতি বৰ ভুল কৰিলে। সামান্য টপৰা চৰাই এটাও বাঁহ সাজি ল'ব জানে, কিন্তু হাত ভৰি থকা স্বত্বেও বান্দৰে বাঁহ সাজি ল'ব নাজানি বৰষুণত তিতে, ৰ'দত শুকায়। এনে জধামূৰ্খ বান্দৰক ৰাজপাটত বহিবলৈ দিয়াটো লাজৰ কথা। 100 বুদ্ধিৰ ভঁৰাল শিয়াল, তালৈ হ'লে কাৰো চকুত নপৰিল। কেনেকৈনো বান্দৰক এসেকা দি ৰাজপাটৰ পৰা নমাব পাৰি সি তাৰে উপায় বিচাৰিবলৈ ধৰিলে। এদিন চেগ মিলিল। হাবিৰ মাজত কোনোবাই এটুকুৰা মঙহ দি জাল পাতি থৈছিল। শিয়ালে বান্দৰ ৰজাক তালৈকে লৈ গৈ ক'লে, মহাৰাজ, সেই টুকুৰা ভজা মঙহ ওলমি আছে। আপুনি আগেয়ে গ্ৰহণ কৰক আৰু এৰেহাখানি আমাক খাবলৈ দিয়ক। বান্দৰে ৰজা হোৱাৰ উফন্দা প্ৰেমত আগ পিছ নাভাবি ততালিকে গৈ মঙহ টুকুৰাত কামোৰ মাৰি দিলে। মঙহৰ মুখ দিয়া মাত্ৰকে ফানখনৰ দুৱাৰ বন্ধ হৈ গ'ল। বান্দৰ বপুৰা তাতে বন্দী হৈ থাকিল। এতিয়া শিয়ালৰ ৰং চাই কোনে? সি লৰ মাৰি গৈ বান্দৰ ৰজাক দেখুৱাই জন্তুবিলাকক ক'লে, যি নিজকে ৰক্ষা কৰিব নাজানে সিনো প্ৰজাবিলাকক ৰক্ষা কৰে কেনেকৈ? সকলো জন্তুৱে হয় হয় বুলিলে। সেইদিনাৰ পৰাই বান্দৰৰ ৰাজপাট গ'ল। ওলাবলৈ নাজানিলে সোমোৱাটো ভুল। উফন্দা প্ৰেমৰ হয় ইমানতে নিৰ্মূল। ধন্যবাদ।